ভিটামিন হিচাপে কি ব্যৱহাৰ কৰে? ভিটামিন হিচাপে ক'ব গ'লে মই বহুত বস্তু ব্যৱহাৰ কৰোঁ হয় বিশেষকৈ 3টা 1 নম্বৰ বিড়ি 2 নম্বৰ শিখৰ আৰু 3 নম্বৰ গেলা এই গেলা মানে এই বস্তুবিলাক নহ'লে মই ৰাতি মানে ৰাতিপুৱা উঠি মই নেদেখো আৰু দুপৰীয়া মই ভাত খাব নোৱাৰো আৰু মানে খোজ কাঢ়িব নোৱাৰো ভাত খাই লৈ আৰু 3 নম্বৰতে মোৰ ৰাতি টোপনি নাহে এই ফৰ্মুলাটো হৈছে কেনেকৈ আপোনালোকে ইউজ কৰিব সেইটো মই এতিয়া বুজাই দিছো অলপ লাহেকৈ মই কেনেকৈ ইউজ কৰো সেইটো কেনেকৈ কৰিলে স্বাস্থ্যৰ কাৰণে ভাল হয় সেইটো হৈছে প্ৰথম 1 নম্বৰ মই যেতিয়া শুই উঠি মই কিন্তু মই চকুৰে বহুত কম দেখো এই কম দেখাৰ কাৰণে মই লগতে বিড়ি এটা জ্বলাই লওঁ এই বিড়িটো জ্বলাই লোৱাৰ লগে লগে মোৰ চকুত লগে লগে 100% পাৱাৰ আহি যায় যে আৰু মানে আগত কোন গৈ আছে কোন আহি আছে আৰু কি লিখা আছে চব মই ধৰিব পাৰো কিন্তু মই বিড়িটো নাখালে সেই কামটো আৰু 2 নম্বৰতে মই যেতিয়া দুপৰীয়া ভাত খাওঁ এই ভাত খোৱাৰ লগে লগে মোৰ ভৰিখন মানে এই ভৰিখন আৰু বহুত মানে কন্ট্ৰল নাইকিয়া হৈ যায় ভৰিখন খোজ কাঢ়িব নোৱাৰো যদি মই শিখৰ এটা খাই দিওঁ তেতিয়া মোৰ ভৰি মানে যেনেকৈ ধৰি লোৱা হাতীৰ ভৰি তেনেকুৱা ওজন হৈ থাকে সেইটো মোৰ লগতে আৰু 3 নম্বৰতে মোৰ ৰাতি টোপনি নাহে যদি ভাতকেইটা খাই লৈ মই 20 টকা এটা গেলা খাই নিদিও তেনেহ'লে মোৰ গোটেই ৰাতি টোপনি নাহে এই আজি এটা দাম গেলা কালি এটা দাম মজা কন্টিনিউ ভাবিছে নেকি হয় আজি এটা দাম গেলা কালি এটা দাম লোকৰ গাঁৱত চলে 12 টকা দাম আমাৰ গাঁৱত শিখৰ এটা 15 টকা দাম টেমা নামটো কেনেকে পালে চাদা টেমা দেখিলে মোক যেনেকে মোক খাং লাগে চাদা টেমা নহ'লে মোক মানে সাধা মোৰ লেটিং হং লাগে আপুনি চাদা টেমা ক'ৰ পৰা অৰ্ডাৰ কৰে এইটো কথা আৰে চাদা টেমা মই কিমান জেগা অৰ্ডাৰ কৰোঁ ইনষ্টাগ্ৰাম টুইটাৰ ফেচবুক এমাজন এইবিলাকৰ ফ্লিপকাৰ্ট কিমানবিলাক জেগা আছে আপুনি বিয়া পাতিলে নে নাই এই বিয়া এই 10-12 জনী বিয়া পাতিছিলে সব চাদা টেমা কাৰণে আহিছে চাদা টেমা খুব বিখ্যাত নেকি আৰে বান্দৰ চাদা কি কয় আপুনি চাদা বান্দৰ চাদা খাব খৰাই জীয়াই থাকিব আপুনি কিহত চাকৰি কৰে আৰে মই ক'বলৈ লাজ লাগে কিন্তু লাজ কথা নহয় মই 13 টকাত মই জুয়ে পাম ভৰাও হয় আপুনি আহিছে হয় আহি থাকোতে আপুনি কেইজনী ছোৱালী দেখিছে সেইখিনি মানে এই দুজনীমান বেলচাইডত থকা বুঢ়ী দুজনীমান দেখিছিলো বুঢ়ীহে নেকি হয় এনেই আপোনালোকে গাঁৱত ছোৱালীয়ে নাই চব বুঢ়ী অকমান বুঢ়ী হ'ব কোনে চাই গৈ তাকেইতো বুঢ়ীকে এতিয়া চাব চুলি লাগিব পকা দাই চৰি মাইকী বুঢ়ী মানুহৰ দাই নাথাকে এতিয়া মই সীতাৰ পৰা আহোঁতে নহয় হাগিছিলোঁ মুখত হাগোতে মই নাহিম বুলি ভাবিছিলোঁ 19 ঘণ্টামান হাগি আছোঁ গম পালেনে আপোনাৰ হেৰি লেট্ৰিন কেইকেজিমান ওলায় নক'বই এপুৱা নোলায় পুৱাও নোলায় এইটোবোৰ নোলায়হে এতিয়া মই কলকাতাত ডিব্ৰুচোৱাত গৈ আছিলোঁ হয় তাত এজনী মই মাইকী মানুহ দেখিলোঁ মাইকী মানুহজনীয়ে ঠিক এনেকৈ তাৰমানে গাই আছিলে মই ৰ'ব নোৱাৰিলোঁ এই মাইকী মানুহজনী ওচৰত গৈ একদম ফালি দিছোঁ নাচিছোঁ তাৰমানে বেলেগ ফালা নাই নাচিছোঁ তাৰমানে পুৰা হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই অসম বিশ্ব আপোনালোকৰ মাজলৈ নতুন ভিডিঅ'ৰে আৰু নতুন বছৰৰ কাৰণে এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু 2021 চনৰ বাদ দি 2022 চন আকোৱালি লৈ নতুন বৰ্ষ হিয়া ভৰা আৰু অসম বিশ্ব চেনেলৰ পৰা আপোনালোক অভিনন্দন জনাইছোঁ নমস্কাৰ সুখে থাকক শান্তিয়ে থাকক আৰু লগতে মদবিলাকো ডেকা ল'ৰাবিলাকৰ কাৰণে কমাই খাব হয় কাৰণ জেকেট পিন্ধি থকা দুটা বস্তু পুলিচে ধৰি লওক পুলিচৰে সৰহকে থাকিব পাৰে আৰু লগতে দীঘল দাণ্ডাও থাকিব পাৰে হয় সেইকাৰণে আপোনালোকৰ ডেকা লোৱা মানে আমাৰ নিচিনা মানুহ লওক ভালদৰে কৈছোঁ সাৱধানে থাকক কমাই খাওক গাড়ী নচলাব লগতে ঘৰতেই খাব নাম্বাৰ 1 খাব হয় নাম্বাৰ 1 সেই বিষয়ে আপুনি এটা গান গাই শুনাব নেকি গান এটা মানে মই এনেই গুণগুণাই থাকোঁ মদ খাই আহিলে গাচোন মোৰ মিছেছ নহয় মোৰ মাইকী নহয় মোৰ ৱাইফ নহয় মোৰ ঘৈণী সিহঁতেও শুনি ভাল পাইছোঁ দেই গানটো
কৈছে আপুনি গালে আপোনাৰ মাতটো ভাল ভইচটো ভাল গানটো মই মদাহী লগত চাটনি আৰু আছে আচাৰ তুমি ঢালিবা আৰু মই খাম তুমি ঢালিবা আৰু মই খাম দুয়ো মনৰ কথা কম যিহেতু মোৰ মানুহজনী মোৰ মিছেছ মোৰ ঘৈণী নহয় মোৰ পত্নী নহয় যিহেতু পেকটো বনাই দিয়ে সেইকাৰণে মানে মনটো ভুলাবলৈ সেই গানটো মানে শুনাই থাকো মই মদাহী লগত চাটনি আৰু আছে আচাৰ তুমি ঢালিবা আৰু মই খাম তুমি ঢালিবা আৰু মই খাম দুয়ো মনৰ কথা দে 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 ঢালি দে পেকটো মোক তই সোনকালে ঢালি দে 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 অসম বিশ্ব চেনেলটো ছাবস্ক্ৰাইব কৰি বহুত মাল চাল খাই আহিব বাটত যদি আহি থাকোঁতে যদি বাটত যদি জেকেট পিন্ধা যদি দুটা মানুহ যদি পাই যায় যদি ফুক মাৰিব তেতিয়া আপুনি কি কৰিব ফুক চোৱা প্ৰথমতে 1 নম্বৰ কথা হ'ল মই মাল খামেই হয়নে পুলিচে যেতিয়া মানে পুলিচে হ'ব জেকেট পিন্ধা পুলিচে যেতিয়া মোক ধৰিব ফুক মাৰিব দিলে এইটো হয় টেলেণ্ট মই আগতে কৈছো আপোনাক যে মোৰ টেলেণ্ট এটা আছে সেই টেলেণ্টটো এতিয়া মই ইউজ কৰিম মানে কেনেকুৱা যেতিয়া ক'লে তুমি ফুক মাৰা তেতিয়া মই কম মই ফুক মাৰিব নাজানো মই হুপিবহে জানো 2 নম্বৰ কথা ক'ব ফুক নামাৰিলে তোমাৰ এই লাঠিডাল আছে কৈছে লাঠিডালৰ কোবন খাই মোৰ মদ খোৱা নিচা ফাটুৱাব নোৱাৰে হয়নে ফুক মাৰ এই ফুক মাৰা কথাতে এটা মনত পৰিছে হা মই মানে এদিন হেৰি পেলাইমা গাঁৱত গৈছিলো পেলাইমা গাঁৱৰ পৰা মই আহি আছিলো হা বাটতে মোৰ লগ পালে তাৰপিছত কৈছে তুমি ক'ৰ পৰা আহিছা ভাইটি তাৰপৰা মই ক'লো মোৰ দাড়ি পকিল মোৰ চুলি পকিল মোক কোনফালৰ পৰা তুমি ভাইটি দেখিলা এনে কৈছে বৰ্তমান মোৰ চলি আছে 28 বছৰ হা তেতিয়া কৈছে হ'ব বা দাদাই তুমি এতিয়া ক'ৰ পৰা আহিলা মই বোলো মাল খাই আহিছো এনে কৈছে তুমি ফুক মাৰা কিমান খাইছা মই গম পাম তেতিয়া কৈছো মই ফুক মাৰিব নাজানো মই টানিবহে জানো তুমি এতিয়া 20 টকা আনি দিয়া মই এতিয়া লগতে টানি দিম সেইটো কৈছো তাৰপিছত ভাইটি মানে দাদা তুমি ফুক মাৰি দিবা নে মই পিছৰ ফালৰ পৰা টাঙন এটা দিওঁ মানে দাণ্ডা দিয়া কথা কৈছো মইতো গম পাওঁৱে হ'ব পাৰে মোৰ নিচা লাগিছে তথাপি মইতো কণ্ট্ৰলত আছো না মোৰ টেলেণ্ট দেখুৱাব লাগিব না তেতিয়া কৈছো তুমি দাণ্ডা মাৰিবা মই দুবেগ বেছিকৈ খাম তুমি এতিয়া দাণ্ডা মাৰিছা মই বিষ কমাবলৈ মই লগত খতম হৈ গৈছে